নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ মই মেৰি পৰে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি ব্লগটো। মই আজি ঘৰত মানে ব্লগটো আৰম্ভ কৰিবলৈ সময় নাপালোঁ। মানুহজনে একদম বৈকৈ মানে মোক ওলাব লাগে, তেওঁ ভালকৈ সুবিধা নিদিলে। সেইকাৰণে ভাবিলোঁ মই যি ঠাইলৈ আহিছোঁ তাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এয়া মই আহিছোঁ বিয়া খাবলৈ। আগত যে এইবেলি আহিছিলোঁ মই চাৰিদিনীয়া দৰা বুলি খাবলৈ, এতিয়া তাত আজি বিয়া আছে আৰু সিহঁতৰ ঘৰৰ ভিতৰৰ পৰাই মই আৰম্ভ কৰিছোঁ আজি ব্লগটো। আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ বাৰু নকৰে, কিন্তু যিসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চায় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহ'লে বৰ্তমান মই এইফালে ধুনীয়াকৈ ওলা হাই কৰ, তাই লাজ কৰিছে। আৰু এইফালে এগৰাকী বহি আছে দেই, আলহী চিনাকি হোৱাই নাই, ক'ৰ হয় টেঙানি। ওচৰতে আলহী অথনিৰ পৰাই দেখি আছোঁ, চিনাকি হোৱা নাই ভালকৈ, কিন্তু এতিয়া আকৌ ল'ৰা কোচত লৈ লৈছোঁ। এই হেনো এইজনী যে দেখিছে চুলি খোপা বান্ধি দিব লাগে, এইবোৰ মেকআপ দেখিছেনে? এই মেকআপ উলিয়াই থৈছে, চুলি বান্ধিব লাগে। আৰু এইফালে মাকগৰাকীও আহিছে, একেবাৰে সাজিবলৈ আহিছোঁহে আৰু মুখ হাত ধুই ওলাম আৰু অকণমান সাজি কাচি বোলে ধুনীয়া হৈ লয় সিহঁতি, মোক অলপমান লাগি দিবলৈ কৈছে। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। মাকে জীয়েকে মাকক কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল। আগতে মাকে জীয়েকক কৰে, আজিকালি জীয়েকে মাকক কৰিছে। চব মোৰ মুখখন মানে গোটেই দাগ, সেইকাৰণে অলপ মেকআপ কৰিছোঁ আৰু বয়সত ষ্টাইল কৰিবলৈ অলপ আৰু ষ্টাইল কৰিছোঁ। এই বিয়া আৰু কৰিবই ন চবেইতো, আৰু মহিলাসকলৰ বিশেষকৈ বিয়া বুলি ক'লে আৰু কি পিন্ধিম, কেনেকৈ ষ্টাইল কৰিম, এইখিনিতো থাকেই, হয় নহয় আকৌ? হয় মই কাপোৰ এডালকে পোৱাই নাই বিচাৰি। আৰু দেখাই থাকিম, বাহিৰতো দেখাম বাৰু। অলপমান লাজ লাগিছে বাহিৰত মানে ভিডিঅ' কৰিবৰ কাৰণে, তথাপিতো মানে অকণমান কৰিব লাগিব। চাই থাকিব আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো। এই মেৰি আৰু মেৰি দুইজনী মেৰি আকৌ গোট খাই গ'লো। আজি মেৰিক বেলেগ ধুনীয়া লাগিছে ন, চাওকচোন ধুনীয়া লাগিছে অলপ, ইমান ধুনীয়া লাগিছে দেখিছেনে? চুলি তুলি একদম বেনী গাঁঠি, সেয়া আপোনালোকে বেকগ্ৰাউণ্ডটো দেখি গম পাইছে আজি আমি এখন বিয়া খাবলৈ আহিছোঁ, মাহীৰ ছোৱালী বিয়া। আৰু আমাৰ ব্লগ বনোৱা বাইদেউগৰাকী মানে মালিকনীজনীয়ে মেকআপ কৰি আছে। বলকচোন দেখুৱাই দিওঁ, তেওঁকো দেখুৱাম, মই আৰু নাজানো, অলপ চলপ কৰিছোঁ। এইয়া খানা পিনা এটা চিনি পাইছে চাগে, আমাৰ ইউটিউবাৰৰ হাজবেণ্ড মই মামী আজি ব্যস্ত। এয়া কইনাৰ নিচাও নেখাওঁ নকয় দেই। এয়া ৰঙিলী পমিলি গাভৰুসকল মোবাইলত ব্যস্ত, নোজোকাইবা। এয়া কইনাৰ খুৰীয়েক। আৰু এয়া গা ধোৱাৰ পৰা তাই দাঙি নিব।
2,200 কি ছোৱালী নিব চাব লাগিব সজাইছে দেই আগফালে এজনী পিছফালে এজনী আৰু ছোৱালী সজাই হৈ গ'ল এয়া অকণমান ধুনীয়াকৈ দেখাই দে আজি কাচি মই এয়া সজালে এতিয়া ফটো মাৰিব তাই অকণমান আৰু এইফালে ময়ো আমাক আজি একেবাৰে লেহেংগা পিন্ধি ফটো মাৰিলে কৈ দিওঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ অল লুক থাকিলে ন অল লুক দেখাইছে অল লুক উলিয়াবই পোৱা নাই কি আৰু ভিডিঅ'টো যদি আজি চাই ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰি জনাব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোক চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে পুনৰ লগ হ'ম বাই 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 দি দে ঐ ছোৱালী বাই বাই দি দে আৰু চাই থাকিব অকণমান দেখাই দিম এয়া অলপ নাচিব কিন্তু ভিডিঅ'টো শেষ কৰি ল'লোঁ
ফুলে ফুলে